নমস্কাৰ মোৰ মৰমৰ বন্ধুসকল, এইটো মোৰ প্ৰথম ভিডিঅ' ইউটিউবত। এইটো মোৰ ইন্ট্ৰডাক্টৰী ভিডিঅ' আৰু মই পিছলৈও ভিডিঅ' দি থাকিম। মই সপ্তাহত দুটামান ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আহক এতিয়া আপোনালোকক মই ইন্ট্ৰডাকশ্যন কৰাইছোঁ। মোৰ নাম মানস প্ৰতীম বৰুৱা। মই এজন ছাত্ৰ হয়। মই এতিয়া 10মান শ্ৰেণীত পঢ়ি আছোঁ আৰু মই অসমৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত থাকোঁ। মোৰ ঘৰত মই মা দেউতা জেঠাই জেঠু আৰু মোৰ এজনী সৰু ভণ্টি আছে। আৰু আমাৰ পৰিয়ালটো এটা মিডল ক্লাছ ফেমিলি। আমাৰ এই বেছি উপাৰ্জনৰ ৰাস্তা নাই। মই টেকন'লজিৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ, যি মই আজিলৈকে দেখিছোঁ আৰু যি বিষয়ে মই অলপ জানো। আৰু যেনেকৈ কিবা কিবি আৰু যিবোৰ কিছুমান বস্তু মই অৰ্ডাৰো কৰি থাকোঁ মাজে সময়ে, সেই অৰ্ডাৰ কৰা বস্তুবোৰৰ ওপৰত অলপ চলপ ভিডিঅ' বনাম আৰু আপোনালোকৰ লগত মোৰ বিষয়ে শ্বেয়াৰ কৰিম। মোৰ ইউটিউবৰ প্ৰতি 8ম শ্ৰেণীৰ পৰা অলপ আগ্ৰহ আছিল। যেতিয়া মই প্ৰথম মোবাইল লৈছিলোঁ, নৱম শ্ৰেণীত থাকোঁতে জুলাই মাহত মানে স্কুলৰ প্ৰজেক্ট অলপ কৰিব আছিল। তাৰ কাৰণে মই প্ৰথম মোবাইলটো লৈছিলোঁ আৰু তেতিয়াৰ পৰাই মই ইউটিউবত ভিডিঅ' চোৱা আৰম্ভ কৰিছিলোঁ আৰু ইউটিউবৰ প্ৰতি অলপ ৰাপ আছিল। বাকী এতিয়া মই ইউটিউবত প্ৰথমটো ভিডিঅ' দিবলৈ অলপ সাহস কৰিছিলোঁ। আগতে ভয়ো লাগিছিল অলপ আৰু লাজো লাগিছিল। এতিয়া আহক আপুনি মোৰ ভিডিঅ'টো চাই এনজয় কৰক। হ'ব ইমানেই। আপুনি মোৰ চেনেলটো যদি নতুন আহিছে তেনেহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক ভিডিঅ'টো কেনেকুৱা হৈছে। কমেণ্ট কৰিলেইতো আপোনাৰ ভাইটিৰ ভিডিঅ' চলিব, সেইবাবে কমেণ্ট কৰক। আৰু আজিলৈ ইমানেই। ধন্যবাদ। লগ পাম ইয়াৰ পিছৰ ভিডিঅ'।